হেল্ল' ফ্ৰেণ্ডছ, মই ৰূপচনা বেগম মোৰ ইউটিউব চেনেলত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই আহিছোঁ এগৰাকী প্ৰসূতি মাতৃ ঘৰলৈ আৰু তেওঁলোকৰ ঘৰত আজি হোম ভিজিট মানে গৃহ পৰিদৰ্শন। আৰু কেঁচুৱাটো জন্ম হোৱা আজি 8-9 দিন হৈ গ'ল। মোৰ অহা অলপ দেৰিয়ে হ'ল কাৰণ মানে এইকেইদিন মিটিং মাটাঙৰ কাৰণে বা আমাৰ ট্ৰেইনিং হৈ আছিলে, সেইকাৰণে আহিব পৰা নাছিলোঁ। কিন্তু জন্মৰ 6-7 দিনৰ ভিতৰতে আমি আহিব লাগে আৰু এই সা-সৰঞ্জাম পূৰা লৈ আহিছোঁ। আশাও আহিব লাগে আমাৰ লগত, কিন্তু আশা তেওঁ আগত ভিজিট কৰি গ'লহি আৰু এতিয়া তেওঁৰ অসুখ হৈ আছে, সেইটো কাৰণে এইগৰাকী দেই আমাৰ অকণমানি মন। আৰু এইগৰাকী হৈছে ৰুলি বৰা, আমি যিগৰাকী প্ৰসূতি মাতৃ ঘৰলৈ আহিছোঁ। এইয়া চকু খুলি চাইছে, এই অংগনবাড়ী বাইদেউ আমি আহিয়ে থাকিব লাগিব আৰু পঢ়িবলৈও যাব লাগিব। আৰু আমি আহিছোঁ আজি মানে আহি ৱেইট ল'ম আৰু মাকৰো ল'ম, প্ৰসূতি মাতৃগৰাকীৰো ৱেইট ল'ব লাগে আৰু অকণমানি নৱজাত শিশুটিৰো ৱেইট ল'ব লাগে। এতিয়া আমি ৱেইট ল'ম। আজি 8-9 দিন হৈছে, কিন্তু তাতকৈ আগতেই আহিব লাগে। ফেণ্টমিটাৰ আৰু এইটো হৈছে বাচ্ছাবিলাকৰ হাইট লোৱা হয় আৰু বাচ্ছাটো হ'ল 5.1 আৰু জন্মতে আছিলে 2.7 কেজি। ৱেইটো লোৱা হ'ল, এতিয়া 3 কেজি হৈছে। আজি 11 দিনেই হ'লগৈ। আমি আহিব লাগিছিলে আচলতে 7 দিনৰ ভিতৰতে, কিন্তু এইকেইদিন মিটিং মাটাঙৰ কাৰণে অহা দেৰি হ'ল আৰু এনেদৰে প্ৰসূতি মাতৃগৰাকীও ল'লোঁ ৱেইটটো। শিশুটিৰ আছিলে 2.7 কেজি, এতিয়া 3 কেজি হ'ল, 300 গ্ৰাম বাঢ়িলে আৰু তেনেকৈ গ্ৰ'থ চাৰ্টত প্লটিং কৰি মাকক দেখাই দিলোঁ, মানে ৰুলিক দেখাই দিছোঁ যে তেওঁ স্বাভাৱিকত পৰিছে, গ্ৰীণত পৰিছে। প্ৰথম 2.7 আছিলে, প্ৰথম নৰ্মেলে আছিলে, তাৰপিছতে আকৌ এতিয়া 2.7ত ভালদৰে তেনেকৈ কৰিলোঁ। আৰু তেওঁ যিহেতু ৰুলি এগৰাকী GNM হয়, তাইক ইমানটো কোৱাৰ প্ৰয়োজনেই নাই, কিন্তু হ'লেও আমাৰ গাইডলাইন অনুসৰি আমি ক'বলগীয়া হৈছে। আৰু BCG দিয়ালে সেইটো কৈছে যে বাচ্ছাটো উমাল কৰি ৰাখিবা, স্তনপান কৰাবা, 6 মাহলৈ মাকৰ গাখীৰে খুৱাই থাকিবা, যিমান পাৰা ঘনে ঘনে নিজৰ মাকক স্তনপান কৰাই থাকিব লাগে আৰু চাফ চিকুণতা মানে অৱলম্বন কৰিব লাগে। সেয়াই, সেইবোৰ সকলোবোৰ জানে যদিও আমাৰ ক'বলগীয়া কথাখিনি আমি কৈছোঁ। চাৰ্ট প্লটিং কৰিলোঁ আৰু MCP কাৰ্ডখনো প্লটিং কৰিলোঁ। ইয়াত থকা প্ৰতিষেধককেইটা যি দিয়া হ'ল BCGয়ে দিয়া হৈছিলে আৰু মোৰ প্ৰতিষেধকৰ বহীত এণ্ট্ৰি কৰিলোঁ। আৰু এনেদৰে আমাৰ সকলো সহকৰ্মী নিজৰ গৃহ পৰিদৰ্শন বা হোম ভিজিটত যায়, সকলোৱে নিজৰ কাম কৰে। ভিডিঅ'টো চাই ভাল পাইছে যদি লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব আৰু নতুন এটি ভিডিঅ' লৈ আকৌ আপোনালোকক লগ পাম। ধন্যবাদ।